আজি আমি গৈ আছো আম খাব তো বলক আমাৰ লগত আম খাব এইতে এটা চকৰি বস্তি আছে বুম বস্তি আপোনালোকক দেখুৱাই থাকিম নাই ব্লগ বনোৱা মানে এক্সপিৰিয়েঞ্চ নাই মোৰ তথাপিও আপোনালোকক কিছুমান বস্তু দেখাম বুলি ভাবিছোঁ মনতে এয়া আমাৰ কোন আছিলে নামটো কি আছিলে তোৰ এর নাম রত্নে আছিল না ভিডিও রত্নে रत्ने से महाराजी রিয়েল নাম স্টিকার এ আমার খটি খটি खटी খটি এটো বেশি ক্ষতি হয় এটি সেকেন্ড হাজবেন্ড ব্যাটারি কি আমার সেকেন্ড হাজবেন্ড सेकंड কালি সেকেন্ড হাজবেন্ড ফার্স্ট হাজবেন্ড আমার তাৰপিছত আমার দোস্তি আমি এক ব্যাটারি বুলি মাতো এর নাম বেত্ৰী জোকা নাম ব্যাটারি আর ব্যাটারি রাইস বগাল সকলে চাবো এর নাম ব্যাটারি তো বলক আমি আম খাও আপোনালোকক খুৱাম খুৱাবি না ৰাইজক খুৱাবি না ओ भाभी সকলো আহিব এই বিয়াতে মাছি হি अरे जे ना सारी पारेला का दे আমার সেকেন্ড হাজবেন্ড আকলা লাগা যাইছে এক আমি আগে আগে তো বলক আমার ই চুরি তুরি লৈছি না ই মাছ পিনছি ভাল হৈছি ই পিন্ধা না বেটৰী আজি আমি আহি পালো বৰপুখুৰী এইটো আমাৰ বৰপুখুৰী আমি সৰুতে গা ধুইছিলোঁ মই কিন্তু গা ধুই পোৱা নাই তই ধুই পাইছে নেকি এইটো মস্ত পুখুৰী এইটো আমাৰ এইটো পুখুৰী আৰু তল যাব বলা 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 এই ঘটি আকলা আকলাকে যাইছে ই আকলা আকলা যাইছে গাইছ আকলা হেলে খাব হেলে हमारा अगले এই চাইলো এই তোমার ए अदल गाछ अदल को नहीं এই চাইলো আমি নাই কাম বিচাৰি আছো গাইছ এই তো দেখছ না কাম কৈ মানে আমি এতিয়া ৰাস্তাই বিচাৰি পোৱা নাই গাইছ আমি বিচাৰি পোৱা নাই কুরবিয়া আনিস না ও আম কৈ হা তাতে ডাঙৰ গাছ ধান তো গাইস আমার এই মুটি আছে সব ইসে খুদি কি মুটি আছে ভাই মি আমার মুটি আছে ইয়া সব ইয়া हमारे वीडियो আমার ব্যাটারি ভাই টু ভাই আমার এখানে এটা মুটি আছে ইদার খোলা তো আমি বল, বল, বল। আম বিচাৰি পোৱা নাই আম নাই গাইছ हम बिचारी न पालो আগত দেনি এই আপনি যাও নাকি তাৰ ব্লগ বনাই আছে জাগালে মই তো তো আমি যাই আম বিচাৰি এ আমাৰ সৈন্য বাহিনী গৈয়ে আছো মানে গৈয়ে আছো আগতে বেকা হৈ তো গৈয়ে আছো মানে হাতৰি উঠিছে মোৰ তো আগতে বেকা হৈ যায় তোর হাতের বিকে আছে এই ওৱে খাবা লাগি যাছে আম নাই আমার দোস্তির বলে হাতের বিকছি এইবোৰ আমাৰ ভুলুকা বাহ এতিয়া বাহ হৈ থকা নাই এইটো আমাৰ জুবিনদা কৈছিল তেহেঁতক মই বহুত ভাল পাওঁ বহুত শ্ৰদ্ধা কৰোঁ ভুলুকা বাহ এতিয়া বাহ হৈ থকা নাই এই কৈছে বাৰ্থডে আছে বোলে বাহে হৈছে গাইজ আমার সেকেন্ড হাজবেন্ড যাই কিবা বানা গাইজ মানে এইটো বস্তিত চব থাকে খেল কুকুৰ
পক্ষী বহুত থাকে মানে গাইজ চাই থাকক আগলৈ গাইজ বস্তিৰ পৰা আমি ওলাই আহিলোঁ এতিয়া মানে আম নাই ইয়াতে বেলেগত যাম তো এইবাৰ দেখুৱাম ক'ত যাম তো বলক আমি এইটো বস্তিত সোমাইছিলোঁ বোম ডাঙৰ একদম তাকালৈকে এনেকৈ এইটো এনেকৈ মানে বোম জাগা নাই ভাই তো গাইজ আমি এইবাৰ পালোঁ এখন মানে বেলেগ গাঁৱলৈ তো এইবাৰ আমি বিলত সোমাইছোঁ আমাৰ গাঁৱত এখন বিল আছে দহৰা বিল বুলি কয় আমাৰ গাঁওখনৰ নাম দহৰা আমাৰ বিলখনৰ নাম দহৰাৰ বিল চুৰিখানটো হৈ দিয়া তোমাৰ ষ্টাইলটো এইখন মানে মাৰিম আৰু বলক আগলৈ চাই থাকিব ভিডিঅ'টো আমার ঘরে স্প্রাইট কেনে কইছে আমি ফাইনেলি বিল পাই গ'লো দহৰাৰ বিল এইখন বিল আমি মানে জুম কৰি দেখুৱাইছোঁ আপোনালোকক গাইজ আমাৰ এইখনে হ'ল বিল এইখন মানে বহুত তাতে আমাৰ যাব ভয় লাগে বহুত জংঘল আছে সাপ আছে শুনামতে অজগৰো আছে বোলে তাতে বোম মানে একদম গৰু ঘাঁহ আছে কাষে কাষে এই ঘৰত বিল আছে তোমাৰ ঘটি ভাই বিল জুম কৰি দেখুৱাইছিলোঁ কেমেৰা ভাল নহয় বেছি কম দামী মোবাইল গাইড এয়া আমাৰ সৈন্য বাহিনীবোৰ বাকী আমাৰ মানে মেম্বাৰবিলাক ক'ৰবাত কামত ওলাই গৈছে মানে কিবা কিবি গৈছে আৰু আমাৰ ষ্টিকাৰ আছে ঘটি আছে ঘটিৰ নাম ৰাজু আমাৰ আৰু ছেকেণ্ড হাজবেণ্ড তাৰ নাম ফাইজুল ইছলাম আৰু মই জেহেৰুল আলম তো আমি আহি বিলৰ মাছ পালোঁ মানে মাছ নহয় কাষত আৰু এজন মানুহ লগ পালোঁ এইটো কিবা কৰি আছে আপোনালোকে চাই লওক এইবোৰ খুৰা এইটো কি কৰিব ন পাগা বনাব গাইছ মানে এইটো তাতে আম আছে ন খুৰা খালি আকৌ নকয় ন মানে খুৰা কৈছে যে বেছিকৈ খালি গালি দিব আমি কমকৈ খাম একো নাই ঠিক আছে ধন্যবাদ খুৰা তো বলক আমি এইবাৰ দেখো আমৰ জেগা এইটো মানে বস্তি এইবিলাক সেইবোৰে হ'ল আমৰ বস্তি আমি কৈ আহিছিলোঁ যিবোৰৰ কথা সেই মানে বিলৰ কাষত বস্তি আৰু আমি ইয়াতে বংলা জ্বালা ল'ম নিমখ ল'ম গাইজ আমি যোগাৰখিনি অনা নাই আমি মানে আমাৰ ৰাস্তাৰ কাষত খাম দেখুৱাম হাৱাটো দেখুৱাম তো চাওক সকলোখিনি পাই যাব আৰু টেনশ্যন তো গাইজ আমি যিহেতু একেলগে আম খাম চবেই চাব আৰু কিন্তু পেট নুশুকাব কাৰণে পেট ফুলিব বোলে ভয় লাগছি একো নাই গাইজ আপোনালোকেও দিম 100 গুণ খাই দিব আপোনালোকে ভাল লাগিব এইবোৰ আমাৰ হ'ল আম যিবোৰৰ আমি কথা কৈ আছিলোঁ খুকু আমি এতিয়া আম পাৰিম তো আম পাৰাটো দেখুৱাব চেষ্টা কৰিম চাওক গাছ জ্বালাক চাক চাক মস্ত বম গাছ এডাল দে উঠক গাছ দেখিব পাৰিছে কেনেকৈ উঠি আছে আমাৰ কলেজ চাই দেখিছে আমি এটা আম বিচি পাই আছো এটা থাকে এগুলো আৰু জংঘলৰ মাজে মাজে আৰু সেই আমাৰ কেনেকৈ ৰ'ল আছে ঘাসডাল ঠাই ঠাই আম হৰি আছে
আর একবার হরিব আমার গনে চাই এই লড়া দিছি পুরা গাছ চাষ পুরা কপি আছে হেই ঠাই ঠাই আম হরি আছে হেই উসে গাইস মুরু ক্যামেরা মাঝে দিতে পড়ি গেল গাত পাই নুমি আছে আস্তে আস্তে আজি আমাৰ এই আব্দুল ক্লাবলৈ আপোনালোকক স্বাগতম জনাইছোঁ গছৰ ওপৰৰ পৰা তো চাৰিব মই এবাৰ নামি যাম আম পাল্লু চাই কেনেকা নুমি আছে ধৰা ধৰি গৈ মই নামি আহিলোঁ এতিয়া এইগিলা আম পাল্লু বয়া আছে কেইটামান বেছিভাগ বয়া নেকি ভাই এইগিলা আৰু আম তাৰপৰা পাল্লু ওপৰত উঠি গৈছিলোঁ ফোন কৰি আছে এতিয়া ফোন বেটা গাৰ্লফ্ৰেণ্ডটোৰ লগত বিজি তো আজি আমি আম লৈ আহিলোঁ এইগিলা আমৰ তামাম টেঙা আছে গাইছ চকু মোৰ একদম মুজা গেছে খতে এটা গালি দিলে মানুহ তাৰমানে মানুহ গালি দিছিল না কি কৈছিলে আহোঁতে আমাক পেট হচি দি বুলি কৈছে কৈছে কি পেট হচি নি ধৰেগিলা কৈছে নাই আৰু নাই আমি লৈছোঁ তথাপিও খেল দিয়া নাই নাই উপায় নাই না গাঁৱলীয়া ল'ৰা এইবোৰ মজাই বেলেগ মানে গাঁৱত থকাবিলাকে বুজি পাব তো খাৱাৰ পিছত দেখাম না খাৱাৰ পিছত নহয় খাৱাত খাই থাকোঁতে চলি এটা খুটি যা যা ঘটি মেন পাৰ্টনাৰ ল'ৰা ছোৱালী কম বয়সীয়া ল'ৰা ছোৱালী ইচ্ছা কৰে অলপমান উদ্যমী চলি না সেইকাৰণে ইহঁতে আগবাঢ়ি যোৱাটো পচন্দ কৰোঁ আমি সকলোৱে আপোনালোকে অলপমান এই কথাটোত সমৰ্থন থাকিলে মই খুবেই পচন্দ কৰিম একদম নথৈ আনন্দিত হ'ম মই শুনছি ডাঙৰীয়াসকল আপোনালোকে কথাষাৰ ৰাখব যেনে প্লিজ ৰাখব আৰু বুজিছে মই আপোনালোকক বিৰাট মানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে যেনে ৰাখব আৰু এইটো আমাৰ ওচৰৰে মানে কাকা হয় সমধীয়া আৰু ছাৰো আমাৰ তো ছাৰৰ কথাখিনি যাতে আপোনালোকে ৰাখে